নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আসাম পুলিচ ডিম ইউটিউব চেনেললৈ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভূপাল গেছ দুৰ্ঘটনা কিমান চনত সংঘটিত হৈছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ 1981 চনত, বি 1974 চনত, চি 1984 চনত আৰু ডি 1994 চনত। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1984 চনত। 1984 চনত ভূপাল গেছ দুৰ্ঘটনা সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত পাটবাউসী সত্ৰ আৰু সুন্দৰীদিয়া সত্ৰ আছে? অপশ্যন দিয়া হৈছে অপশ্যন এ বৰপেটা, অপশ্যন বি মাজুলী, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ বৰপেটা। বন্ধুসকল বৰপেটাত পাটবাউসী সত্ৰ আৰু সুন্দৰীদিয়া সত্ৰ অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে হাফলং চহৰক আন কি নামেৰেও জনা যায়? অপশ্যন দিয়া হৈছে অপশ্যন এ অসমৰ মানচেষ্টাৰ, অপশ্যন বি অসমৰ মঞ্চতীৰ্থ, চি চিৰন্তন প্ৰেমৰ চহৰ আৰু অপশ্যন ডি অসমৰ স্কটলেণ্ড। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি অসমৰ স্কটলেণ্ড। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন বি মৌলানা আবুল কালাম আজাদ, অপশ্যন চি জি বি মাৱলংকৰ আৰু অপশ্যন ডি মতিলাল নেহেৰু। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মৌলানা আবুল কালাম আজাদ। বন্ধুসকল মৌলানা আবুল কালাম আজাদ হ'ল ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। নেক্সট প্ৰশ্নটো হৈছে অসমীয়া সাহিত্য জগতৰ কোনজন ব্যক্তিক গীতিকবি বুলি জনা যায়? অপশ্যন দিয়া হৈছে অপশ্যন এ নৱকান্ত বৰুৱা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি পৰৱতী প্ৰসাদ বৰুৱা আৰু অপশ্যন ডি নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি পৰৱতী প্ৰসাদ বৰুৱা। বন্ধুসকল মনত ৰাখিব পৰৱতী প্ৰসাদ বৰুৱাক গীতিকবি নামেৰে জনা যায়। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত অল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয় অৱস্থিত? অপশ্যন দিয়া হৈছে অপশ্যন এ গুৱাহাটী, অপশ্যন বি নলবাৰী, অপশ্যন চি বঙাইগাঁও আৰু অপশ্যন ডি দুলিয়াজান। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি দুলিয়াজান। নেক্সট প্ৰশ্নটো হৈছে কিমান চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ আহে? অপশ্যন দিয়া হৈছে অপশ্যন এ 1920 চনত, অপশ্যন বি 1921 চনত, অপশ্যন চি 1922 চনত আৰু অপশ্যন ডি 1923 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1920 চনত। বন্ধুসকল 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কৰিবলৈ আহে। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দলটোৰ নাম কি? অপশ্যন দিয়া হৈছে অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ, অপশ্যন বি মুছলিম লীগ, অপশ্যন চি হিন্দু মহাসভা আৰু অপশ্যন ডি স্বৰাজ পাৰ্টি। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰক আৰু যদি এতিয়ালৈকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হোৱা নাই তেনেহ'লে তলত দিয়া লিংকত ক্লিক কৰি এতিয়াই জইন হৈ লওক। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।